welcome back to my YouTube channel. আৰু আপোনালোক সকলোলৈ বিহুৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া ব্লগটো কিয় বনাইছো গম কাইলৈ ঘৰ যাম। আমাৰ কাইলৈ এক্সাম আছে, এক্সাম শেষ হ'ব 12টা মান বজাত শেষ হৈ যাব। তাৰ পাছত আমি সব ঘৰ যাম। এতিয়া আমাৰ ৰুমত সবে পেকিং কৰি আছে, শিবানীয়ে পেকিং কৰি আছে, সাগৰিকাই পেকিং কৰি আছে, নেহাই পেকিং কৰি আছে, সব পুৰা এক্সাইটেড হৈ আছে বিহুৰ কাৰণে ঘৰ যাবলৈ। পুৰা সবৰে ফূৰ্তি আৰু ঘৰলৈ যাবা। বহুত বেছি ভাল লাগিছে, বহুত এক্সাইটমেণ্ট হৈ আছে। আৰু কাইলৈ এক্সাম শেষ। আমাৰ ফালৰ পৰা হেপী মাঘ বিহু টু অল অফ ইউ ইন এডভান্স। কাইলৈ ঘৰ যাম। সকলোকে ভোগালী বিহু বহুত শুভেচ্ছা থাকিল। হেপী ভোগালী বিহু। বৰষুণ দিছে নহয়, পুৰা ঠাণ্ডা। এতিয়া আমাৰ এক্সাম আছে, এক্সাম দি পেলাই ঘৰ যাম। গুড মৰ্ণিং। আৰু আজি হ'ল উৰুকা। আজি আমি সব গাঁৱৰ ঘৰলৈ আহিলোঁ। আজি উৰুকা ৰাতি কি কৰোঁ আপোনালোকক দেখাম, চাই যাব। এয়া চাওক মই ক'ত আহিছোঁ, পথাৰলৈ আহিলোঁ। বহুত দিনৰ মূৰত মই পথাৰলৈ আহিছোঁ। পুৰা ধুনীয়া লাগিছে, পথাৰত আহিয়ে ভাল লাগে। সৰুতে পুৰা আহোঁ, ইয়াতে গাঁৱতে আছিলোঁ সৰুতে বেছি ভাল লাগে, খেলোঁ ইয়াত আহি পেলাই। এতিয়া আহিবলৈ নহয়, এতিয়া আহিলোঁ আজি। স্পেচিয়েল হ'ব বাঁহৰ চুঙাত দিয়া পিঠা আৰু চুঙাত দিয়া মাংস। ৰাতি বনাম, দেখাই আছোঁ। এয়া চব ৰেডি কৰি থৈ দিছোঁ। আৰু এয়া চুঙাত পিঠা বনাবৰ কাৰণে বৰা চাউল আৰু নাৰিকল গোটেইখিনি মিক্স কৰি তাৰপাছত চুঙাত ভৰাই জুইত দিবলৈ ৰেডি কৰিছোঁ। আৰু চুঙাত বৰা চাউল আৰু নাৰিকল মিক্স কৰি দিয়া হৈছে, জুইত দি দিছোঁ। এতিয়া জুইত পুৰা তাৰপিছত সিজিব, তাৰপিছত পিঠা হৈ যাব। বৰা চাউল আৰু চুঙাত দিয়া পিঠা এতিয়া জুইত আছে, তাৰপিছত হ'লে দেখাম। আৰু এতিয়া মাংস পুৰিবৰ কাৰণে ৰেডি কৰোঁ। মাংস পুৰা হ'ব, তো মাংসখিনি আৰু এতিয়া খৰিকাত মাংস দিবলৈ এয়া অকণমান হালধি, তাৰপাছত অলপ নিমখ আৰু বেলেগ ইয়াত একো নিদিওঁ, এনেকৈ খৰিকাত দিম। হাই কৈ দিয়া এনেকৈ, সেইটো দেখুৱা। এয়া ৰেডি কৰি আছোঁ। সব ঘৰত কামত বিজি, ময়ো কামত ব্যস্ত হৈ আছোঁ। মাহঁতে কি কৰিছে দেখাই আছোঁ, ৰ'ব। মা খুৰী চবে কি কৰি আছে দেখাই আছোঁ। পিঠা বনামেই বুলি কবি। এয়া পিঠা বনাবলৈ সাজু হৈছোঁ। প্ৰস্তুতি চলি আছে। আৰু আমি জইণ্ট ফেমিলি, আমি গাঁৱত চবেই বিহুৰ টাইমত আহোঁ একেলগে, তাৰপিছত একেলগে খাই কৰি তাৰপিছত আকৌ চবেই যাওঁগৈ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা থাকিল। কালি উৰুকা ৰাতি ডান্স চান্স কৰিলোঁ, ফূৰ্তি কৰিলোঁ, তাৰপিছত ভাগৰ লাগিল, শুই গ'লোঁ, ভিডিঅ' কৰা নহ'ল। আৰু আজি বিহু অলপ ওলাই আহিছোঁ, মন্দিৰত যাওঁ, সেৱা কৰি আহোঁ। আৰু ধূপ লৈছোঁ, মন্দিৰত যাম চাকি জ্বলাই ল'বলৈ। মন্দিৰৰ পৰা আহিলোঁ, এতিয়া আহি পেলাই ক'ত আহিছোঁ, লগৰ এজনীৰ ওচৰত আহিছোঁ। একদম চাইল্ডহুড ফ্ৰেণ্ড হয় মোৰ তাই, সৰুৰ পৰা আমি একেলগে পঢ়া, তাৰপিছত বেলেগ হৈ গ'লোঁ। আৰু তাইৰ ঘৰত আহিলোঁ আজি। সেইজনী
বিহু দিনকেইটা এনেদৰে পাৰ কৰিলোঁ। ভালদৰে ভিডিঅ' বনোৱা নহ'লে বিহুত ফূৰ্তি কৰি থাকোঁতে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।